5গৰাকী ক্ৰিকেটাৰে বিয়া পাতিছিল অইন পুৰুষৰ পত্নী কিয় বিবাহিত মহিলাৰ লগত প্ৰেম কৰি বিয়া পাতিছিল ক্ৰিকেটাৰসকলে বিবাহৰ পূৰ্বে আন ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল এই কেইগৰাকী ক্ৰিকেটাৰৰ পত্নী 5গৰাকী ক্ৰিকেটাৰৰ বৈবাহিক জীৱনৰ কাহিনী শুনিলে আপুনিও আচৰিত হ'ব কোন কোন ক্ৰিকেটাৰ আছে এই তালিকাত জানিবলৈ চাওক আমাৰ সম্পূৰ্ণ প্ৰতিবেদন প্ৰথমতে নাম হে মুৰলী বিজয় ভাৰতৰ ক্ৰিকেটাৰ মুৰলী বিজয়ক সকলোৱে চিনি পায় মুৰলী বিজয়ৰ প্ৰেম কাহিনী শুনিলে আপুনিও আচৰিত হ'ব তেওঁ নিজৰ প্ৰিয় বন্ধুৰ পত্নীক বিয়া পাতিছে মুৰলী বিজয়ে ভাৰতৰ ক্ৰিকেটাৰ দিনেশ কাৰ্তিকৰ পত্নী নিকিতাক বিয়া পাতিছিল এসময়ত মুৰলী আৰু দিনেশ কাৰ্তিক বহুত প্ৰিয় বন্ধু আছিল আনকি দুয়ো একেলগে ক্ৰিকেট খেলিছিল 2012 চনৰ পিছত দুয়োৰে মাজত বন্ধুত্বৰ ভাগ মেলে এক IPL খেলত নিকিতাৰ লগত মুৰলীৰ চিনাকি হয় ইয়াৰ পিছত হৈছিল বন্ধুত্ব তাৰ পিছত প্ৰেম যেতিয়া দিনেশ কাৰ্তিকে গম পালে তেতিয়া দুই বন্ধুৰ মাজত কাজিয়াৰ সৃষ্টি হয় অৱশেষত দিনেশ কাৰ্তিকে গৰ্ভৱতী পত্নী নিকিতাক ডিভোৰ্স দিলে তাৰ পিছত মুৰলী বিজয়ৰ লগত বিবাহ পাশত আবদ্ধ হয় নিকিতা বৰ্তমান মুৰলী আৰু নিকিতা দুয়ো সুখত আছে এই দম্পতীৰ দুটা ল'ৰা আৰু এটি কন্যা সন্তান আছে 2 নম্বৰত আছে মোহাম্মদ সামিৰ নাম মোহাম্মদ সামি কলকাতা নাইট ৰাইডাৰৰ শ্বেয়াৰ হোল্ডাৰ হাসিন জাহানৰ প্ৰেমত পৰিছিল হাসিন জাহান মোহাম্মদ সামিতকৈ বয়সত 13 বছৰৰ ডাঙৰ ইয়াতকৈ আচৰিত কথা যে হাসিন জাহান আছিল এগৰাকী বিবাহিত মহিলা আনকি 2 সন্তানৰ মাতৃ তথাপিও মোহাম্মদ সামিয়ে হাসিন জাহানক সামাজিক ৰীতি-নীতিৰে বিয়া পাতিছিল হাসিন জাহান আছিল এগৰাকী মডেল মোহাম্মদ সামিৰ সৈতে লাহে লাহে হাসিন জাহানৰ সম্পৰ্ক দূৰলৈ গৈছিল আনকি আদালতত গোচৰ তৰিছিল হাসিন জাহানে তাৰ পিছত ডিভোৰ্স 3 নম্বৰত আছে অনিল কুম্বলে ভাৰতীয় স্পিন ক্ৰিকেটাৰ অনিল কুম্বলে সকলোৱে চিনি পায় অনিলৰ পত্নী আছিল এগৰাকী বিবাহিত মহিলা তেওঁ এগৰাকী ডিভোৰ্সী মহিলাৰ সৈতে প্ৰেম কৰি বিয়া পাতিছিল 1999 চনত কুম্বলেৰ পত্নীৰ প্ৰথম স্বামীৰ ফালৰ পৰা এগৰাকী ছোৱালী সন্তান আছে বৰ্তমান অনিল কুম্বলে চোৱাচিতা কৰে ছোৱালীগৰাকী 4 নম্বৰত আছে ভেংকটেশ প্ৰসাদ ইণ্ডিয়ান টিমৰ পূৰ্বৰ ফাষ্ট বলাৰ ভেংকটেশ প্ৰসাদে পৃথিৱীত ইমান কুমাৰী যুৱতী থকাৰ পিছতো এগৰাকী বিবাহিত মহিলাৰ প্ৰেমত পৰিছিল যাৰ নাম আছিল জয়ন্তী তাৰ পিছত 1996 চনত জয়ন্তীৰ লগত বিবাহ পাশত আবদ্ধ হয় 5 নম্বৰত আছে শিখৰ ধাৱন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱনক চিনি নোপোৱা ক্ৰিকেট প্ৰেমিক এজনো নাই গৰ্বৰ খ্যাত শিখৰ ধাৱনক সকলোৰে পৰিচিত তেওঁ বিবাহিত মহিলাৰ প্ৰেম সাগৰত ডুবিছিল আচৰিত কথা যে মহিলাগৰাকী ভাৰতীয় নহয় মহিলাগৰাকী অষ্ট্ৰেলিয়া বক্সাৰ আইছা শিখৰ ধাৱনে আইছাৰ সৈতে চিনাকি হৈছিল ফেচবুকত লাহে লাহে বন্ধুত্ব তাৰ পিছত প্ৰেম অৱশেষত বিয়া শিখৰ আৰু আইছাৰ শিখৰ ধাৱনতকৈ আইছা 10 বছৰে ডাঙৰ আইছাৰ প্ৰথম স্বামীৰ ফালৰ পৰা দুগৰাকী কন্যা সন্তান আছে আইছা আৰু শিখৰ ধাৱনৰ এটি সন্তান আছে আইছাই শিখৰ ধাৱনক বহু সম্পত্তি লিখি লৈছিল আনকি আমেৰিকাত থকা ফ্লেটো লিখি লৈছিল আইছাৰ নামত অৱশেষত 2021 চনত আইছাই ডিভোৰ্স দিছে শিখৰ ধাৱনক প্ৰিয় দৰ্শক কোনগৰাকী ক্ৰিকেটাৰ আপোনাৰ প্ৰিয় আপোনাৰ বহুমূলীয়া মন্তব্য জনাবলৈ নাপাহৰিব ইমান সময় বাতৰি লাইভ 24 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ